উচ্চাৰণ অনুযায়ীও আমি কি বৰ্ণৰ বহুত ধৰণৰ ভাগ আছে উচ্চাৰণ অনুযায়ী যেনে কণ্ঠবৰ্ণ তালব্য বৰ্ণ মূৰ্ধন্য বৰ্ণ দন্ত বৰ্ণ অষ্টবৰ্ণ অনুনাসিক বৰ্ণ এইবিলাক তো আজি আমি এইবিলাকৰ বিষয়ে আলোচনা কৰিম কণ্ঠ বৰ্ণনো কি কণ্ঠৰ পৰা উচ্চাৰিত বৰ্ণক কণ্ঠ বৰ্ণ বুলি কোৱা হয় চৰায় চৰায়া ক খ গ ঘ ঙ আৰু হ এইবিলাকক কি বুলি কোৱা হয় কণ্ঠ বৰ্ণ বুলি কোৱা হয় কণ্ঠৰ পৰা উচ্চাৰণ হয় এইবিলাক তালব্য বৰ্ণ কি তালব্য বৰ্ণ কি তালুৰ পৰা উচ্চাৰিত বৰ্ণক তালব্য বৰ্ণ বোলে তালুৰ পৰা উচ্চাৰিত হয় তালু হস্ৰ ই দীৰ্ঘ ই এ চ ছ বৰ্গীয় ঝ নিয় মূৰ্ধন্য ষ তালব্য ছ থ এইবিলাক কি এইবিলাক হৈছে তালব্য বৰ্ণ তালুৰ পৰা উচ্চাৰণ হয় দন্ত বৰ্ণনো কি দাঁতৰ পৰা বা দাঁত স্পৰ্শ কৰা উচ্চাৰিত বৰ্ণক দন্ত বৰ্ণ বোলে এইবিলাক দাঁত স্পৰ্শ কৰে ত থ দ ধ ন ল আৰু দন্ত হ এইবিলাক কি দন্ত বৰ্ণ ওষ্ঠ বৰ্ণনো কি ওঠৰ পৰা উচ্চাৰিত বৰ্ণ ওষ্ঠ বৰ্ণ বোলে হস্ৰ উ দীৰ্ঘ উ অ ঔ প ফ ব ভ ম এইবিলাক কি ওঠৰ পৰা উচ্চাৰিত হয় সেইকাৰণে ইহঁতক ওষ্ঠ বৰ্ণ বোলে অনুনাসিক বৰ্ণ কি যিবোৰ ব্যঞ্জন বৰ্ণৰ উচ্চাৰণ স্থান বেলেগ বেলেগ হ'লেও ইহঁতৰ উচ্চাৰণত মুখৰ বায়ু নাকেৰে নিৰ্গত হয় ইয়াক কি অনুনাসিক বৰ্ণ বোলে তো অনুনাসিক বৰ্ণ কোনবোৰ ঙ নিয় মূৰ্ধন্য দন্তন্য ম এইবিলাক কি অনুনাসিক বৰ্ণ বুলি কোৱা হয় এইবিলাকক অনুনাসিকতাৰ চিহ্ন কি কি এতিয়া আমি অনুনাসিকতাৰ চিহ্নও জানিব লাগিব তো চন্দ্ৰবিন্দু আৰু অনুস্বাৰ এই দুটা কি নাকৰ পৰা উচ্চাৰণ হয় সেইকাৰণে কি এই দুটাক অনুনাসিক চিহ্ন বুলিও ক'ব পাৰি